আজি আমি জানিম বুৰ্জ খালিফাৰ 4টা ৰহস্যময় কথা। নাম্বাৰ 1, আমি সকলোৱে জানো বুৰ্জ খালিফা বিল্ডিংটো বিশ্বৰ আটাইতকৈ ওখ বিল্ডিং বুলি। কিন্তু ইমানেই ওখ যে বুৰ্জ খালিফা বিল্ডিংটো 95 কিলোমিটাৰ দূৰৰ পৰাও দেখা পায় আৰু বতৰ ভালে থাকিলে চুবুৰী দেশ ইৰাণকো ভালদৰে দেখি পোৱা যায়। নাম্বাৰ 2, বুৰ্জ খালিফাক আগতে বুৰ্জ এল ডুবাই বুলিহে কোৱা হৈছিল, কিন্তু তাৰ পিছতহে আবুধাবিৰ প্ৰেছিডেণ্ট খালিফা বিন এল নাইনৰ সন্মানৰ বাবে বুৰ্জ খালিফা নামটো দিয়া হৈছিল, কাৰণ আবুধাবিৰ প্ৰেছিডেণ্ট খালিফা বিন এল নাইনে পাঞ্চৰ ক্ষেত্ৰত বহুত সহায় কৰিছিলে। নাম্বাৰ 3, বুৰ্জ খালিফাত লগোৱা লিফ্টটো বিশ্বৰ আটাইতকৈ স্পীড লিফ্ট বুলিও কোৱা হয়। ফেক্ট নম্বৰ 4টো আপোনালোকক জনাই নিদিয়াৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক কৰি দিব। তো বলক নহ'লে শেষৰ ফেক্টটো আপোনালোকক জনাই দিওঁ। ফেক্ট নম্বৰ 4, বুৰ্জ খালিফাত লগোৱা এচিৰ পৰা এবছৰত ইমানেই পানী ওলায় যে সেই পানীবোৰৰ পৰা 5টা অলিম্পিক ছুইমিং পুল বনাব পাৰিব। এয়াই আছিল আজিৰ ভিডিঅ' আৰু এই ভিডিঅ'টোৰ বিষয়ে আপোনালোকে কি ক'ব বিচাৰে কমেণ্ট বক্সত নিশ্চয় জনাব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।